স্তব্ধ হৈ গৈছিল যাযাবৰী সময়। আজি মূৰ ধুই অহাৰ বাবে পানীৰ টোপালবোৰ অলপ অলপকৈ লাগি আছিল সন্ধ্যাৰ চুলিত। টোপালকেইটাই তিয়াই দিছে অনুৰণৰ টি চাৰ্টৰ এক অংশ। সন্ধ্যাই মূৰটো উঠাই আনিলে, চকুৰে এবাৰ তালৈ চালে। ASTCত পৰি থকা তেজপুৰৰ নৈ পৰিয়া চেঁচা বতাহজাকে দুইকো বাৰুকৈয়ে কোবাইছিল। চাৰিওফালে গাড়ীৰ আহ যাহবোৰ পৰোক্ষ হৈ গৈছিল। সন্ধ্যাৰ এখন কাণত হেডফোন লাগি আছিল, বাজি আছিল জুবিনদাৰ চিৰসেউজ গান। সদায় শান্ত অনুৰণো যেন চঞ্চল বতাহজাকৰ দৰেই কঁপি উঠিছিল আৰু সন্ধ্যা জড় পদাৰ্থৰ দৰে ৰৈ গৈছিল। সন্ধ্যা বৰষুণ নহাকৈয়ে যেন বৰষাৰ টোপাল অনুভৱ কৰিছিল। বতাহ নহাকৈয়ে কঁপিছিল চেঁচা পৰশ। হৃদয়ৰ স্পন্দন শুনা পাইছিল যেন নিজ কাণেৰে। সেইদিনা মমো খাবলৈ যাওঁতেও অনুৰণে তাইক ধৰিছিল, কিন্তু আজিৰ পৰশ যেন কিছু নীৰৱ। বতাহে আমনি কৰা চুলিকেইডালো বৰ দুষ্ট হৈ পৰিছিল, চকুৰ আগত পৰি যেন তাইকে জোকাইছিল। কিমান সময় এনেকৈ আছিল সন্ধ্যা আৰু অনুৰণ, এটাইও ক'ব নোৱাৰে। বৰ বেছি সময় নহয় চাগে। হঠাৎ বাছখনৰ তীব্ৰ হৰ্ণৰ শব্দত উচপ খাই আঁতৰি গৈছিল সন্ধ্যা। অনুৰণেও তেতিয়াহে সম্বিত ঘূৰাই পাইছিল। সন্ধ্যাক তাতে এৰি আগবাঢ়িছিল সি, এখোজ দুখোজকৈ তাৰ পিছে পিছে আহি আছিল, যদিও সন্ধ্যা যেন বাস্তৱৰ পৃথিৱীত নাই। কিছু অন্যমনস্কতা, কিছু লাজ, হয়তো সংশয়। ফ্ৰেছাছত গান গাই পৰি যাবলৈ ধৰাৰ পৰা বহুবাৰ অভিমান্যুৱে তাইৰ হাতত ধৰিছে, তাইও ধৰিছে। কতদিন এমিনেটিত কথা পাতি আঠা লাগি ধৰা অভিমান্যুক হাতত ধৰি তাই নিজেই টানি আঁতৰাইও আনিছে। সিদিনা কাঞ্চনৰ ফুল ছিঙিবলৈ তাই উফন পাতোতেও অভিমান্যুৱে তাইক ধৰি দাঙি দিছিল। হাঁহি হাঁহি তাই ছিঙি আনিছিল সৰু ডাল এটা। কিন্তু কতা তেতিয়াচোন তাইৰ এনেকুৱা লগা নাছিল। এতিয়া যেন গোটেই গাটোৱেই এক বিদ্যুতৰ সঞ্চাৰ হৈ গৈছে। কঁপি উঠিছে কিয় তাই? অলপ ভয় ভয়। নাই, ভয় নহয়, লাজেই চাগে। না, লাজো নহয়, কিন্তু ভয়ো নহয়। সন্ধ্যাই বুজি নাপায়। গোটেই পৃথিৱীখন যেন নতুন হৈ ধৰা দিছে তাইৰ চকুত। ASTCৰ কাষতে ধুনীয়া সোণাৰু এজোপা আছে। হালধীয়াবোৰে তাইলৈকে চাই হাঁহিছে নেকি বাৰু? বতাহেও বেছিকৈ বলা নাইনে? সোণাৰুৰ সৰু সৰু পাহিবোৰ উৰি আহিছে। সোণাৰু কেইজোপাই যেন তাইকে জোকাইছে। প্ৰিয়তৰ ওচৰ পাইছিল সি, যদিও সন্ধ্যা যেন কঁপিয়ে আছিল। তাই মন কৰিছিল অনুৰণেও তাইক চাব পৰা নাছিল। কিবা এক অজনা অনুভৱে তাকো বুঢ়াইছিল চাগে। কি অনুভৱ বাৰু এয়া? কিবা নিজলৈকে লাজ লাগিছেচোন সন্ধ্যাৰ। ফাষ্ট ক'ৰবাত খাই লওঁৱে, বম ভোক লাগিছে। অভিমান্যুৰ কথাতে হয়ভৰ জনালে চবে। ফুৰি মেলি আহোঁতে দেৰিয়েই হ'ব, গতিকে খাই লোৱাটো ভাল। তেজপুৰৰ এখন নাম থকা ৰেষ্টুৰাঁ মেগনলিয়া, জোখৰ দাম, খানাও ভাল। তাতে যোৱাটো ঠিক হ'ল সিহঁতৰ। ASTCৰ প্ৰায় ওচৰতে বাবে খোজ কাঢ়িয়ে যাবলৈ ল'লে সিহঁতে। কেইমিনিটমানৰ পিছতে পালেগৈ। 2 মহলাৰ বিল্ডিংটোৰ ওপৰত ৰেষ্টুৰাঁখন, লগতে বাৰ এখনো আছে। দেৱালখনত প্ৰকাণ্ড ব্লেণ্ডেড স্প্ৰাইটৰ বটলটোৰ ফটো এখন। এই বস্তুটোৱে সন্ধ্যাই সহ্য কৰিব নোৱাৰে। তাই বুজি নাপায় মানুহে ইমান পইচা দি এই হানিকাৰক বস্তুবোৰ কিয় খায়। সন্ধ্যাহঁতৰ ঘৰতো নিচাযুক্ত বস্তু খোৱা কোনো নাই, গতিকে এইবোৰ খোৱা মানে অত্যন্ত বেয়া মানুহ, এই বুলিয়েই জানি আহিছে তাই। মেগনলিয়াৰ 2টা ভাগ। সোঁফালে বাৰখন এৰি বাওঁফালৰ ৰেষ্টুৰাঁখনত সোমাল সিহঁত। 4জনীয়াকৈ কেইবাখনো টেবুল, মাজতে ধুনীয়া সৰু ফুলদানিবোৰ। একেবাৰে চুকত এখন দীঘলীয়া টেবুল আছে, 7-8জন বহিব পৰা। সন্ধ্যাহঁতৰ দলটো তাতেই বহিলগৈ। অহাৰে পৰা পৰীৰ লগত লাগি থকাৰ বাবে সন্ধ্যাৰ খং উঠি আছে বুলি হয়তো অভিমান্যুৱে মন কৰিছিল। সেইবাবে ইচ্ছা কৰিয়ে তাইৰ কাষত বহিলহি। তই ইয়াত আহিলি যে, যা আকৌ, তোৰ পৰীৰ পেটলৈ ফাটেই নাযাব তই নাথাকিলে, মুখখন ফুলাই ফুচফুচাই ক'লে সন্ধ্যাই। কিন্তু তোৰ লগত নফিলেই যে মোৰ পেটলৈ ফাট নাযাব। কথাষাৰ অভিমান্যুৱে লাহেকৈ কৈছিল যদিও সিহঁতৰ ঠিক সন্মুখত বহি থকা অনুৰণে মূৰ তুলি চোৱা সন্ধ্যা নাইবা অভিমান্যু
এটাই মন কৰা নাছিল। তেল মাৰিছে এতিয়া বুলি উঠি গৈছিল সন্ধ্যা। অভিমন্যুৱে হাতত ধৰি জোৰকৈ বহাই দিলে। ৱাছৰুম যাব এৰ। হাতখন আঁতৰাই নিলে সন্ধ্যাই। ঠিক আছে, আহি ইয়াতে বহিবি কিন্তু। অভিমন্যুৰ কথাত জোকালে জুৰিয়ে। বাহ, সন্ধ্যা নবহিলে যেন নহ'বই তাৰ। লগে লগে সকলোৰে হাঁহি। সন্ধ্যাৰো হাঁহি উঠিছিল। ভাল লাগে যেতিয়া কোনোবাই অভিমানৰ টোপোলাবোৰ খুলি মৰমবোৰ উলিয়াই লয়। সন্ধ্যা ৱাছৰুমলৈ গৈছিল। আইনাত নিজৰ মুখখন দেখোঁতেই কিয় জানো আকৌ লাজ লাগিছিল তাইৰ। মুখত ক'ব নোৱাৰাকৈ হাঁহি এটা ওলমি আছে নেকি বাৰু। হাত ধুই দুৱাৰখন খুলি ওলাই আহিবলৈ লওঁতেই সন্মুখত অনুৰণ। মাতো মুদি ভাবোঁতেই সন্ধ্যাৰ চকুত পৰিল অনুৰণৰ পাতল নীলা টি চাৰ্টৰ বুকুৰ ওপৰত এটা ৰঙা দাগ। ভাবিবলৈ সময় নালাগিল তাইৰ দাগটোৰ কথা। দাগটোলৈ আঙুলিয়াই দিলে সন্ধ্যাই। সিও তেতিয়াহে যেন দেখিলে। তাক তাতে এৰি ভিতৰলৈ বহিলহি তাই। কিছু সময়ৰ পিছত অনুৰণো আহিল। চাৰ্টৰ দাগটো নাছিল তেতিয়া। অলপ পানী লাগি উঠি গৈছিল। তলমূৰ কৰিলে তাই। হঠাৎ এবাৰ মোবাইল টনটো বাজি উঠিল। কাৰোবাৰ মেছেজ। খুলি চালে সন্ধ্যাই। হোৱাইট টপটোৰে পূৰা মাল হৈ আহিছা জান। সেই নাম্বাৰটো কৌশিক। ইয়াতো সি কেনেকৈ দেখিছে তাইক। এবাৰ ইফালে সিফালে চালে তাই। কোনো নাইচোন তেনেকুৱা। সন্ধ্যাৰ অস্বস্তি অভিমান্যুৱেও ধৰা পেলাইছিল। কি হ'ল তোৰ? কৈয়ে দিব নেকি ইয়াক চব? নাই এতিয়া ফুৰিবলৈ আহিছে। ইয়াত এইবোৰ থাকক, কিন্তু আজিয়েই উভতি গৈয়ে তাক চব ক'বগৈ মনতে ভাবিলে তাই। নাই একো নাই বুলি কৈ থ'লে। সন্ধ্যাৰ সৰলতাত কোনোবাই কুটিল হাঁহি মাৰিছিল। তাই হয়তো বুজি নাপালে। এইখিনিতে তাই বৰ ডাঙৰ ভুল এটা কৰি পেলালে নজনাকৈ। কেতিয়া দিব বে খানা? নোৱাৰিছোঁ আৰু। খোৱা বস্তুৰ প্ৰতি বিশেষ দুৰ্বলতা থকা ৰাজদ্বীপ যেন ৰবই পৰা নাছিল। ভাতৰ পৰা আৰম্ভ কৰি ফাষ্টফুডলৈকে যিকোনো খানাৰ প্ৰতিয়ে ৰাজদ্বীপে অগাধ প্ৰেম। ইয়াকে লৈ অনুৰণ অভিমন্যুহঁতেও ভালকৈ জোকাই যদিও তাৰ সেইবোৰলৈ ভক্ষেপ নাই। অৱশ্যে সময়ো যথেষ্ট হৈছিল বাবে অকল ৰাজদ্বীপৰে নহয় সকলোৰে লাগিছিল ভোক। সেয়ে খানা অহাৰ লগে লগে সাজু হ'ল খাবলৈ। তেনেকুৱাতে সীমাই সকলোৱে শুনাকৈ চিঞৰ উঠিল। ৰ কোনেও খানাত টাচ নকৰিবি। তাইৰ চিঞৰত অকল সন্ধ্যাতেই নহয় ৰেষ্টুৰাৰ বয়কেইজনো আচৰিত হৈ চাইছিল। হঠাৎ কি হ'ল? সকলোকে আৰু আচৰিত কৰি সীমাই ক'লে, ফটো দুখনমান তুলি লওঁ ৰ। হাঁহিত ফাটি পৰিল সন্ধ্যা আৰু জুৰিখন। এই সীমাজনীও ফটো পাগল বুলি সিহঁতে জানিছিল, কিন্তু এনেকৈ। এয়াই ইউনিভাৰ্চিটিৰ জীৱন। নানান ধৰণৰ চৰিত্ৰৰ সমাৱেশে ৰঙীন কৰি তোলে সময়বোৰ। ভোক লাগিছিল সোনকালে খাই হ'ল সিহঁতৰ। অৱশ্যে অগ্নিগড় যোৱাৰ প্লেন আছিল বাবে অলপ খৰখেদাও কৰিছিল সিহঁতে। খাই হোৱাৰ পিছত আইচক্ৰীম খাবলৈ উৎপাত লগালে সীমাকে ধৰি গোটেইকেইজনী। আইচক্ৰীম বুলিলে সন্ধ্যা আগৰ পৰাই বলিয়া। কেইদিন যে এছেঞ্চিয়েলৰ অভিমন্যুৰ গালি খাই খায়ো আইচক্ৰীম কিনিছে তাই। মেগনলিয়াৰ তলত থকা আইচক্ৰীমৰ চেফখনতে ৰৈ কিনিবলৈ লাগিল সকলো। সজাই থোৱা ৰঙীন আইচক্ৰীমবোৰ দেখি ইমান ভাল লাগে সন্ধ্যাৰ। এটা এটাকৈ কিনি ওলাই আহি বাহিৰতে ৰৈছিলহি সিহঁত। আইচক্ৰীম নোখোৱাৰ সংখ্যাই সৰহ। সন্ধ্যাকে ধৰি কেইজনীমানেহে কিনিছিল। ভেনেলিয়া ফ্লেভাৰৰ আইচ চফটিটো হাতত লৈছিলহে মাত্ৰ সন্ধ্যাই। হঠাৎ টান মাৰি থপিয়াই নিলে অভিমন্যুৱে। প্ৰথম অৱস্থাত টলকিবই নোৱাৰিলে। তাৰ হাতত আইচক্ৰীমটো দেখি দবিয়াই উঠিল তাই। কেঁচুৱা নেকি তোৰ? দে মোৰ চফটি। নোৱাৰা ক'ব, সেইদিনা কাহ ফাল হৈছেহে, আকৌ বেমাৰত পৰিবৰ মন নেই। ওলোটাই দবিয়াই উঠিল অভিমন্যুৱে। হয়, এক্সামৰ মাজতে অলপ কাহ হৈছিল সন্ধ্যা, অলপ জ্বৰো। সেইদিনা যে আবেলি বেছিকৈয়ে উঠিছিল। ৰুমত বিদিশা বা নাছিল। প্ৰিয়াও শুই আছিল হ'বলা। তাই অভিমন্যুক ফোন কৰিছিল। লগে লগে সি আহি তাইক লৈ গৈ হেল্থ চেণ্টাৰলৈ। তেজপুৰ ইউনিভাৰ্চিটিৰ চৌহদৰ ভিতৰতে হেল্থ চেণ্টাৰো আছে। তেজ পৰীক্ষা আদিও কৰা হয় তাত। বেমাৰ দেখুৱাব পৰা এটেণ্ডেঞ্চ মিলাবলৈ চাৰ্টিফিকেট উলিয়াবলৈকে হেল্থ চেণ্টাৰ সকলোৰে সেভিয়াৰ। অভিমন্যুৰ চাইকেলত গৈছিল সন্ধ্যা। ফুৰফুৰাই আছিল সি। কথা ক'লে নুশুন, খালি আইচক্ৰীম খাবি, বৰষুণত তিতিবি, মই এনেই কওঁ বুলি ভাব, আৰু ঢেৰ কিবা কিবি।
মোক বেমাৰটো গালি দিছ তই। মাতটো যেন ঠোকাঠুকি হৈছিল তাইৰ। নাই দিয়াও, তই কষ্টত আছ কাৰণেহে কৈছোঁ, অলপ শুনিবিচোন কথাবোৰ, সি বুজাইছিল। ডক্টৰ ৰূপালী মেমে চাই দিয়া ঔষধকেইটা খাই ভালো পাইছিল সন্ধ্যা। এতিয়াতো সম্পূৰ্ণ ভাল। তেতিয়াই জ্বৰ উঠিছিল বুলি গোটেই জীৱন আইচক্ৰীম নোখোৱাকৈয়ে কটাব নেকি তাই? চব কথাতে উস্তাদি আৰু বৰ বেছি বেছি কৰে। নহ'ব দে বুলি কৈছোঁ নহয়। ভাল হ'ল মোৰ বেমাৰ। সৰু ছোৱালীৰ দৰে জেদ ধৰিলে সন্ধ্যা। কথা ক'লে শুনিবি সন্ধ্যা, হাত নলগাবি আইচক্ৰীমত। খঙত মাতটো জোৰকৈ ওলাল তাৰ। মই খামেই, মোৰহে জ্বৰ, তোৰ কি আহি যায়? সন্ধ্যাৰ ভিতৰৰ সৰু কণমানি ছোৱালীজনী যেন ওলাই আহিছিল। মুখখন ফুলি উঠিছিল আপোনা আপুনি। তোৰ জ্বৰ হ'লে মোৰ কি আহি যায়, নতুনকৈ ক'ব লাগিব নেকি? সন্ধ্যাক প্ৰায় কাষলৈ টানি আনি কৈছিল অভিমন্যুৱে। তেনেকুৱাই সিহঁত লগ হ'লে কথাতকৈ বেছি কাজিয়া হয়। অৱশ্যে মৰমবোৰ বাঢ়িবলৈ কেতিয়াবা কাজিয়াৰো প্ৰয়োজন হয়। কিছুমানৰ লগত কাজিয়া কৰাটো বেলেগ মজা আছে। অভিমন্যুৰ শেষ কথাষাৰিত একেধৰে চাই ৰৈছিল সন্ধ্যাই তাৰ মুখলৈ। সন্ধ্যা অভিমন্যুৰ মান অভিমানৰ নাটকখন উপভোগ কৰাৰ বাবে কোনেও মন কৰা নাছিল। হাতত থকা আধা খোৱা আইচক্ৰীমটো দলিয়াই ৰাস্তাৰ ফালে ওলাই গৈছিল পৰী।